নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মাধুৰ্য এণ্টাৰটেইনমেণ্ট অসম। আহকচোন আমি আজি জানো অনলাইনৰ পৰা আধাৰ কাৰ্ডটো নিজৰ স্মাৰ্টফোনৰ জৰিয়তে কিদৰে ডাউনলোড কৰিব পাৰোঁ। যিহেতু আপোনালোক সকলোৱে আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিছে, কিন্তু নিজৰ স্মাৰ্টফোনৰ জৰিয়তে কিদৰে আমি আধাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰোঁ তাৰ বিষয়ে আমি জানো। আহকচোন। গুগল ক্ৰম ব্ৰাউজাৰত গৈ এতিয়া গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈ তাত আমি সাৰ্চ কৰিব লাগিব uidai.gov.in। আমি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাম। ইয়াত আপোনাৰ আছে গেট আধাৰ আছে, দেখা পাইছে। ইয়াৰ তলত যিটো ডাউনলোড আধাৰ বুলি এটা অপশ্যন আছে, তাত আমি ক্লিক কৰিব লাগিব। এতিয়া এনৰোলমেণ্ট আইডিত ক্লিক কৰক। এনৰোলমেণ্ট আইডিত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ যিটো ৰিচিপ্ট আছে, ৰিচিপ্টটোত থকা এনৰোলমেণ্ট আইডিটো ইয়াত টাইপ কৰক। অলপ তলৰ ফালে আনিলে আমি দেখা পাম কেলেণ্ডাৰৰ নিচিনা এখন চাৰ্ট আছে, তাত ক্লিক কৰক। তাৰপিছত আপোনাৰ ৰিচিপ্টত থকা ডেটটো, যিদিনাখন আপুনি আধাৰ কাৰ্ডটো এপ্লাই কৰিছিল তাৰ যিটো ডেট আছে, ডেটটো এণ্ড কোনটো মাহ আছিল। যদি 11 আছে আপুনি নৱেম্বৰ দিব, ঠিক তেনেধৰণে আপুনি মাহ ডেট চিলেক্ট কৰিব। তলৰ ফালে থকা ঘড়ীৰ দৰে চিম্বলটোত ক্লিক কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ দেখা পাব। তাৰপিছত আপুনি টাইমিংটো চিলেক্ট কৰক। নাম্বাৰটোত ক্লিক কৰিলে আপুনি তাত কিছুমান সংখ্যা ওলাব, আপুনি চিলেক্ট কৰিব পাৰিব। অন্যথা ওপৰলৈ তললৈ কৰিও নাম্বাৰটো আপুনি চিলেক্ট কৰিব পাৰিব। তাত অপশ্যন দিয়া আছে, ভালদৰে চাই ল'ব। টাইমিংটো একদম কৰেক্ট টাইম নাই দিব। এতিয়া অলপ তলৰ ফালে আহি আপুনি দেখি পাব কেপচা ভেৰিফিকেশ্যন। আপুনি তলত দিয়া কেপচা কোডটো ইয়াত ঢালিব লাগিব। তলত যিদৰে লিখা আছে, স্মল হ'লে স্মল লেটাৰ, কেপিটেল হ'লে কেপিটেল লেটাৰত টাইপ কৰিব। কেপচা কোডটো সদায় ভালদৰে চাই মেলি এপ্লাই কৰিব লাগে, যিহেতু এইটো অলপ বহুত কনফিউজ কৰা ষ্টাইলত থাকিব। তাৰপিছত চেণ্ড OTP-ত ক্লিক কৰক। এতিয়া এণ্টাৰ OTP দেখা পাইছে। যিহেতু আপুনি আধাৰ এপ্লাই কৰাৰ সময়ত যিটো ফোন নাম্বাৰ দিছিল, আপোনাৰ ৰিচিপ্টটোত সেই ফোন নাম্বাৰটো আছে। সেই ফোন নাম্বাৰটোত এটা SMS যাব। SMS-টোত থকা OTP নাম্বাৰটো ইয়াত টাইপ কৰক। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰক। এনেদৰে ইণ্টাৰফেচ দেখা পাব। এতিয়া আপুনি এইবিলাক চাই য়েছ নট ক্লিক কৰিব। মই নট ক্লিক কৰিছোঁ। ইয়াত মই নট অৰ্ডাৰত ক্লিক কৰিছোঁ। তাৰপিছত ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰক। তাৰপিছত আপুনি অলপ ৱেইট কৰিব। এনেধৰণে আহিলে এলাউড ক্লিক কৰিব। তাৰপিছত এনেধৰণে দেখি পাব। ইয়াত এতিয়া এটা পাছৱৰ্ড বিচৰা হৈছে।
পাছৱৰ্ডটো কি হ'ব মই আপোনালোকক কৈ আছোঁ। ফৰ্মখনত থকা যিজন নামত আধাৰ কাৰ্ডটো এপ্লাই কৰা হৈছিল তেওঁৰ নামৰ ফণ্টৰ 4টা কেপিটেল লেটাৰ ইয়াত টাইপ কৰিব। তাৰপিছত তেওঁৰ ডেট অফ বাৰ্থটো যিটো চনটো ধৰি লওক 1999 তেনেধৰণে লাষ্ট চনটোৰ 4টা টাইপ কৰাৰ পিছত ক্লিক কৰিব। এনেধৰণে খোল খাই যাব। এতিয়া আপুনি আধাৰ কাৰ্ডটো প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে। ভিডিঅ'টো চাই কেনে পালে জনাব তলত কমেণ্ট কৰি। যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে। ধন্যবাদ। জয় হিন্দ।